নমস্কাৰ বন্ধুসকল, আমি আজি তিনিচুকীয়া নপুখুৰীত উপস্থিত। আমি আমাৰ ধন্দা আছে, ইন্দ্ৰাজ আছে আৰু নেওতা আছে, আৰু এইফালে আমাৰ নেওতা আছে, ৰাজুদা আছে। আমি এতিয়া বিহু চাবলৈ আহিলোঁ। মটৰগড় যি সন্মিলন ইয়াতে প্ৰতি বছৰে পাতি যায়, প্ৰতি দেওবাৰে প্ৰতি বছৰটো মানে আমি বিহু চাবলৈ আহিলোঁ। আমি সমগ্ৰ পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰিম। এয়া দেখিছে আপোনালোকে নপুখুৰী, যিহেতু নপুখুৰী পাৰ্কত আমাৰ ইয়াত মানুহ বহুত মানে সমাগম বহুত বেছি হৈছে। আমি সকলোখিনি আমি দেখাবলৈ আমি চেষ্টা কৰিম। ধন্দা আপুনি কিবা ক'ব নেকি? ধন্দা আপুনি আহিছে? হয়, নমস্কাৰ। সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। দেৰিকৈ হ'লেও আমি আজি মটক ছাত্ৰ সন্থাৰ অনুৰোধমৰ্মে আজি আমি আমন্ত্ৰিত হিচাপে আহি কিনে আজি আমি মৰুত নন্দন এই পাৰ্কখনত আমি উপস্থিত হৈছোঁ। আমাৰ আজি সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে আজি আমি আহি পাইছোঁহি। প্ৰায় আজি এই বিহু আমি উপভোগ কৰিছোঁ। আজি ৰাইজ আহিছে, সকলো ৰাইজ ওলাই আহিছে। এইবাৰ বিহুখন অলপ লেটকৈ পতা হৈছে, তথাপিতো ৰাইজৰ সমাগম ভাল লাগিছে। ৰাইজ সকলো ওলাই আহিছে বিহুখনক লৈ কিনে। বহুতে মটকৰ গছতলৰ বিহু বুলি ক'লে মানে আপোনালোকে গম পাইছে, এটা ধৰ্ম নীতি নিয়মৰ মাজেৰে তেখেতলোকে বিহুখন পাতে। আৰু আজি এই গছতলৰ বিহুত প্ৰত্যেক জেগা, প্ৰত্যেকখন গাঁৱৰ পানী তোলাৰ পৰা আদি কৰি আপোনাৰ কাজিখোৱাৰ পৰা আপোনাৰ কাকো পথাৰৰ পৰা আদি কৰি সকলো বিভিন্ন প্ৰান্তৰ পৰা আজি আমাৰ বিহুবিলাক আহিছে। আপোনালোকে দেখিব পাই আছে, ভাল লাগিছে আৰু তাকে আমি ওলাই আহিছোঁ আমাৰ গোটেই লগৰখিনিৰ লগত। আৰু ধন্যবাদ। দাদা আপুনি কিবা ক'ব অলপ? এইফালে দেখিছে ৰাজুদা আহিছে আৰু ইন্দ্ৰাজ লগৰ হয়। আমি গোটেই পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰিম। আমি যিহেতু চাৰিওফালে ঘূৰি আছোঁ, এয়া দেখিছে এনেধৰণৰ যিটো মানে সৰু মেচৰি গাঁৱৰ বিহু খোলা, এনেকুৱা ধৰণৰ মানে খোলাসমূহ দেখাইছে। আপোনালোকে দেখি আছে এই খোলাসমূহ কিদৰে দি দিছে, মানে যিহেতু ছোৱালী নচুৱাবৰ কাৰণে, ডেকা আহি নচুৱাব মানে। আমি সমগ্ৰ পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া আপোনালোকে দিছে চব নিজৰ নিজৰ খোলাসমূহত ঠিক এনেধৰণে ছোৱালীবিলাক ইয়াতে ডেকাসকলে নচুৱাব। আৰু মই এইখিনিতে দেখাই আছোঁ আমাৰ নপুখুৰী পাৰ্কত যেনেধৰণৰ বিহু প্ৰতি বছৰে পালন কৰি আহিছে, আমি সেইখিনিসমূহ দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ। বন্ধুসকল, এতিয়া আমি ঘূৰি যিহেতু মই উৎপলক লগ পাইছোঁ, যিহেতু আমাৰ গাঁৱৰ হয়। উৎপলে কিবা ক'ব? দেখিছে উৎপল, তুমি আহিছা যিহেতু কিবা ক'বা নেকি? কৈ দিয়া অকণমান, কেনেকুৱা লাগিছে কি? আজি নতুনকৈ আমি আগতে অহা নাছিলোঁ, এবাৰ প্ৰথমবাৰ কাৰণে ইমান ডাঙৰ এটা মটক যদি মানে মটক সন্মিলন পাতিছে নতুনকৈ তিনিচুকীয়া নপুখুৰী। আহিলোঁ, তাকে ভাল লাগিলে। ডিম্পু দাহঁতি আহিছে আৰু লগ পালোঁ সিহঁতক। তুমি লগ কৰা। ঠিক আছে বন্ধুসকল, আমাৰ ডিম্পু দাও আহিছে বুলি কৈছে। যদি লগ পাওঁ তেতিয়াহ'লে তেখেতৰ লগতো কথা পাতিবলৈ আমি চেষ্টা কৰিম। আৰু দেখাই আছোঁ আৰু কেনেধৰণৰ নাচনী যিহেতু ঘূৰি নাচি আছে, সেইখিনি আমি দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ। হয়, আমি এতিয়া এই মুহূৰ্তত দেখিবলৈ পাইছোঁ ডিম্পু বৰুৱাক। যিহেতু ডিম্পু বৰুৱা নপুখুৰী পাৰ্কত মানে এটা টাৱাৰত, মানে সৰু ল'ৰা ছোৱালীবিলাকে খেলা এটা টাৱাৰত উঠিছে। আপোনালোকে দেখিবলৈ পাইছে এয়া কিমান মানুহে মানে গোটেই ভিৰ কৰি দিছে মানে ডিম্পু বৰুৱাক চাবলৈ খুব হেঁপাহেৰে। এয়া চাওক আপোনালোকে কিমান মানুহ ডিম্পু বৰুৱাক ফটো মাৰিছে, আপোনালোকে চাওক। এয়া ডিম্পু বৰুৱাই এই ওপৰত যিটো মানে ব্লগ বনাই আছে। ক'ৰ পাৰিছে আপোনালোকে? আমি সকলো ৰাইজে মিলি, মই বৰগুৰি পাইছোঁ, অন্যান্য শুনিছোঁ, সকলো ৰাইজে একত্ৰিত হৈ আজি মানে আমাৰ মটক জনগোষ্ঠীৰ বিহুটো পৰম্পৰা গছতলৰ বিহু নচুৱাব লাগে। সেইটোৱে আৰু আজি আপোনালোকৰ ৰাইজৰ আগত দেখুওৱা হৈছে। আৰু পাৰি নোৱাৰি যিমানখিনি কৈছোঁ আপোনালোকে সকলোৱে আহি যেন সহায় হ'ব। প্ৰতি বছৰে পতা হয় নেকি? প্ৰতি বছৰে পতা হয় পৰম্পৰাগত গছৰ তলৰ বিহু, কিন্তু কৰোণাৰ কাৰণে আমাৰ দুবছৰ স্থগিত ৰখা হ'ল। যিহেতু আমাৰ বিহুটো পৰম্পৰা গছতলৰ যি পৰম্পৰা সেইটো কৰিব পৰা নগ'ল, কিন্তু এই বছৰ আমি পাৰি নোৱাৰি কৰা হৈছে। সেই গতিকে আপোনালোকে ভালে কুশলে কৰিব লাগে বুলি ঠিক আছে, ধন্যবাদ।
এইটো এটা সৰু ৰাস্তা দেখিছে আপোনালোকে। হয় 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 মই কিন্তু জীৱনত প্ৰথম চাবলৈ আহিলোঁ দেই এবাৰ নপুখুৰীত মটকৰ বস্তুলৰ বিহু বুলি জীৱনত প্ৰথম চাবলৈ আহিলোঁ এবাৰ বেলেগ আহি পোৱা নাই আগতে মানুহ ভিৰ কাৰণে যিহেতু দেখাবলৈ অকণমান অসুবিধা হৈছে ৰাস্তাত। আমি এতিয়া যাবলৈ লৈছোঁ আমাৰ বিহুস্থলীৰ পৰা। আমি এতিয়া অন্য এটা জেগালৈ যাম। আমি সেই পৰিৱেশ আপোনাৰ লগত দেখাবলৈ চেষ্টা কৰিম। আমি যাওঁগে ন আমি যাব ওলাইছোঁ ভাল লাগিলে গোটেই বিহুখিনি ৰাইজে সকলো ওলাই আহিছে সকলোৱে বিহুখন উপভোগ কৰিছে ভাল লাগিছে এই গৰমকো নেওচি সকলো ৰাইজ ওলাই আহিছে বহুত ভাল লাগিছে ঠিক আছে আমি গৈ থাকোঁ।